নমস্কাৰ ৰশ্মিছ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাব লৈছোঁ হাঁহৰ মাংস। তেন্তে আহকচোন চাওঁ কেনেকৈ বনালোঁ। প্ৰথমে এখন গৰম কেৰাহীত 4 চামুচ মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হ'লত 2 খিলা তেজপাত, 2টা ইলাচি, 3টা লং আৰু এডোখৰ ডালচেনি দি দিছোঁ। 3টা মিডিয়াম সাইজৰ কাটি লোৱা পিঁয়াজ দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। পিঁয়াজখিনি ভজা হ'লত 1 চামুচ বটি থোৱা আদা নহৰু দি দিছোঁ। এতিয়া এইখিনি আদা নহৰু কেঁচা ভাৱ যোৱালৈ ভাজি ল'ম। পিঁয়াজখিনি ভজা হ'লত কাটি থোৱা হাঁহ মাংসখিনি দি দিম। মাংসখিনি প্ৰায় 1 কেজিমান জোখৰ হ'ব। লগতে প্ৰয়োজন অনুসৰি হালধি গুড়ি আৰু নিমখো দি দিম। এতিয়া মাংসখিনি 5 মিনিটৰ কাৰণে ভাজি ল'ম, নতুবা যেতিয়ালৈকে তেল বিৰিঙি নুঠে তেতিয়ালৈকে আমি ভাজি ল'ম। মই আজি হাঁহৰ মাংস জুইত বনাইছোঁ। জুইত বনোৱা হাঁহৰ মাংস সোৱাদেই বেলেগ। হাঁহৰ মাংস বুলিয়ে নহয়, যিকোনো জুইত বনোৱা বস্তুৰ সোৱাদেই বেলেগ হয়। মাংসখিনি মাজে মাজে লৰাই দিছোঁ যাতে জুইত লাগি নধৰে। মাংসখিনি একেবাৰে সহজকৈ বনাইছোঁ। ইয়াত বিশেষ মছলা ব্যৱহাৰ কৰা নাই। প্ৰায় 5 মিনিটমানৰ পিছত মাংসখিনি এনেদৰে তেল বিৰিঙিব ধৰিছে। এতিয়া আমি এইখিনি ভালদৰে লৰাই দিম আৰু 4টামান কাটি থোৱা আলু দি দিম। এতিয়া এইখিনি ভালদৰে মিলাই লৈ 6-7 মিনিটৰ কাৰণে ভাজি ল'ম আলুখিনি সিজালৈকে। মাজে মাজে মাংসখিনি লৰাই থাকিম, নহ'লে লাগি ধৰিব পাৰে। এতিয়া মাংসখিনি ডুব যোৱাকৈ গৰম পানী দি দিছোঁ। আপোনালোকেও গৰম পানী ব্যৱহাৰ কৰিব, তেতিয়া তৰকাৰীখন সোনকালে হয়। মই ইয়াত পানী একেবাৰে শুকুৱাই দিম। আপোনালোকে যদি জোল ৰাখিব বিচাৰে তেন্তে 2-3টা উতল অহাৰ পিছত নমাই দিব পাৰে। এতিয়া এইখিনি ভালদৰে লৰাই ঢাকোন মাৰি দিম। এয়া আলুখিনি একেবাৰে সিজি গৈছে। আমাৰ মাংসখিনিও প্ৰায় হৈ গ'ল। আপোনালোকে বাৰু এনেধৰণে হাঁহৰ মাংস বনাই খাইছেনে? যদি নাই খোৱা তেন্তে খাই চাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰো কৰি দিব। ধন্যবাদ।